মানে হিমন্ত বিশ্ব শৰ্মাক বৰ সাংঘাতিক মানে চিঞৰি থকা শুনিছিলোঁ বোলে 10 ছেপ্টেম্বৰ বিৰাট ডাঙৰ এটম বোমা এটা ফুটাব। এতিয়া এটম বোমাটোত ক'ৰবাত পানী পৰিলে যেন লাগিছে মোৰ। আজিকালি কোৱা নুশুনো হিমন্ত বিশ্ব শৰ্মা। মোৰ দুটা সন্দেহ হৈছে। এটা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বোমাটো নাছিলে, এইটো ভুৱা বোমা। কি কয় ফাকি এই ফটকাটো যে নুফুটে এইটো কি বুলি কয়? মানে ফটকা এটা যে নুফুটে এইটো যিটো একেবাৰে অদৰকাৰী বোমা এটা সেইটো। আৰু নহ'লে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত আকৌ বুজাবুজি হ'ল নেকি? কেলে ক'বলৈ ভয় কৰিছে? কেলে কোৱা নাই? হিমন্ত বিশ্ব শৰ্মা যে ইমান চিঞৰি আছিলে, যে 10 ছেপ্টেম্বৰ তাৰিখৰ দিনা একদম অসমত ভূমিকম্প হ'ব। এতিয়া ভূমিকম্পটো বাদেই দিয়ক, এই অভাৰব্ৰিজ এখনত ট্ৰাক এখন গ'লে মানে যিটো কঁপনি উঠে সেইটোও নাই এতিয়া, তাৰ উমঘামে নাই। তাৰমানে হিমন্ত বিশ্বই উল্টাই ভয় খাইছে এতিয়া কিবা এটা কথা। কি হৈছে কাহিনীটো? দুটা ঘটনা ঘটিব লাগিব। হয় হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত বুজাবুজি হ'ব লাগিব, নহ'লে কি হ'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ বোমাটোত পানী পৰিলে, মিছা ভুৱা বোমাৰ। নাজানো, মইতো কথাটো কৈছোঁ, মইতো কৈছোঁ যে কি হৈছে তাৰমানে কথাটো। ইমান যে ডাঙৰ কথাটো কৈছিলে, হয়নে নহয় কওক? ধন্যবাদ।